মই আছো বৰ্তমান হাবুঙত। জেগাটো পৰিৱেশ চোৱা, কাষতে কিন্তু সেইটো হাবুং মন্দিৰ। এয়া পৰিৱেশ, এইফালে পাৰ্টি হৈ আছে। ইয়াত এই বটলটো দেখিছা, এইটো পানী নহয়, এইটো চুলাই হয়। তোমালোকক দুফালে দুটা ছবি দেখাই আছো। এফালে হ'ল এয়া ঐতিহাসিক হাবুং মন্দিৰ আৰু আনফালে এইফালে চাব পৰা এইফালে পিকনিক প্লেচ। মই ভাবোঁ সাজটো বাৰু আমাৰ পাৰম্পৰিক বস্তু ইয়াত মন্দিৰতো দিয়ে, কিন্তু বাকী যিবিলাক বিলাসী সুৰা আছে, বাহিৰৰ মদ, মোৰ হিচাপত সেইবিলাক বস্তু এলাউ কৰিব নালাগে। কিয় এলাউ কৰে মন্দিৰৰ কমিটিয়ে, মই সেইটো বুজি নাপাওঁ। আৰু মই জাষ্ট মনৰ কথাটোহে ক'লোঁ। মোৰ এই ভিডিঅ'টো যদি কোনোবা হাবুঙৰ কমিটিৰ মানুহে চাই আছে, তেন্তে প্লিজ এই বিষয়টোৰ ওপৰত আলোচনা কৰা, যাতে এই পৰিৱেশটো অলপ চফা হয় আৰু যাতে এই যিবিলাক বিলাসী সুৰা আনি ইয়াত আড্ডা পাতা পিকনিক প্লেচ কৰা বস্তুটো চলি আছে, এই বস্তুটো সোনকালে বন্ধ হ'ব লাগে। ভাল নালাগে মন্দিৰৰ কাষত এই বস্তুটো, বহুত বেছি বেয়া লাগে মানে।